আয়ো কাইলে ইমান দিনৰ মূৰত সৰু ল'ৰাটো ঘৰলৈ আহিব হে তাৰ ভাগৰ কাপোৰ কানিকেইটা ধুই মেলি দিলো তাতে আকৌ সেই সাৰপ্ৰাইজ নে কিবাও আনিম বুলি কৈছে নহয় হেই দেখিছানে বেলি গৈ মূৰপ পালেগে এইজনী এতিয়ালৈকে চোতালখন হাৰিবলৈ দেখা নাই বুৱাৰী বুৱাৰী আয়ো এইবোৰ চোতালতে হাৰিবলৈ একো নাই পাছফালৰ বাৰীখনত গোটেই বন গজিলে হেৰো হেবু হলে সাফা কৰিবলৈ খবৰ নাই তু হসাকে একো কাম বন নাই হেৰো একো নাই ৰাম তো যে ৰাতিপুৱা ৰেডিঅ'টো বজাব হ'ল আৰু দেই কথা দুটামান ভাল হওক বুলিহে কওঁ তাকে আকৌ শুনি অশান্তি পাওঁ সময়ত বুজিবি এই 1.5 ফুটি মাৰে যে মুখখন অনবৰতে চলাই থাকো সব তহঁতৰ ভালৰ কাৰণে বুজিছ হেও তোৰ কথা সময় থাকোতে সময়ৰ হৰপাত সময়তে মাৰিবলৈ পাছত পস্তাবি এতিয়াও সময় আছে বুজিছ সেই তই মাত্ৰ মোৰ কথাত এবাৰ সন্মতি দে গোটেই ভাল ভাল ছোৱালী লাইন লগাই দিম বাপেকে মই আৰে তই পাগল হলি নেকি মা এজনী থাকোতে আকৌ এজনী আকৌ কিয় বিয়া পাতিম মই আৰে ডাং কাটিনো কি বেয়া তহে তাই লগত মিলিব নোৱাৰ হেৰ তোৰ ডাং কাটি এইজনীয়ে মোক শান্তিয়ে নিদিয়ে মোৰ ভাল নালাগে এইজনী কৈ দিছো তই মুঠতে মোৰ কথা ৰাখি আমাৰ গাঁৱৰ যে ৰূপেশ্বৰ জীয়েকক সোনকালে বিয়াখন পাত মই আৰু নাতি মুখ চাইহে শান্তিত মৰিব পাৰিম দিনে দিনে বয়স যিমানে বাঢ়িছে সিমানে নাতি মুখ চোৱা উৎপাত বাঢ়িছে তাই মোৰ মানুহজনী দেখিব নোৱাৰি বোলে মইনো কিয় বেলেগ বিয়া পাতিম দৰকাৰ হ'লে মোৰ মানুহজনী নাতি মুখ দেখাব শুভ কামতনো কিহৰ দেৰি আজিৰ পৰা আৰম্ভণি কৰোঁগৈ হেৰা শুনছানে হেৰা কাৰোবাৰ ঘৰত বোলো এই সংস্কাৰ নামৰ একো বস্তু নিশিকালেই নেকি আমি আকৌ আগতে শহু শাহুৰা আগত এনেকে হলে নবহো দেই নাই 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 আমি আগতে এনেকে নবহো আমাৰ আকৌ আওপকীয়াকৈ ঠাট্টা কৰাৰ অভ্যাস নাই দেই কিবা ক'ব লগা থাকিলে আমি মুখৰ আগত কওঁ কাক এনেকৈ কথা ক'বলৈ আহিছ হা দিনে দিনে বেছি হৈছে তো আপুনি কাক কথা কৈছিলে সংস্কাৰ নিশিকালে বুলি আমাৰ ঘৰৰ কথা তেনেকে নক'ব ভুল হ'ল মা লক্ষ্মী ক্ষমা কৰি দিবি দেই এইবোৰ লৰাই কিনো বোৱাৰী আনি দিলে অলপমান যদি হা সন্মান কৰে ইচ 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 মোৰেই পেঞ্চনৰ পইচাৰে পেট পুহি এতিয়া মোকেই দাম দিবলৈ আহিছে মোৰ ডাঙৰ ল'ৰাই মোক যি কষ্ট দিছে দিয়ক কিন্তু মোৰ সৰু ল'ৰাটো হ'লে এনেকুৱা নহয় দেই সি বুজি পায় মোক হ'ব পাৰে কথাই বতাই একে যজা কিন্তু সৰুটোৱে মোক ভালকে বুজি পায় দেই সি মোৰ বেয়া লগা একো কামেই নকৰে সেই কাইলৈ আহিম বুলি কৈছে নহয় সেই মোৰ পচন্দৰ ছোৱালী এজনী চাই বিয়া পাতি দিম ডাঙৰটোৱেতো মোৰ আশাত চেঁচা পানী ঢালিলে এতিয়া সৰুটোৱে মোৰ আশা পূৰণ কৰিব আৰু তাৰ ওপৰত যে বিৰাট বিশ্বাস আছে মোৰ তাতে আকৌ কাইলৈ কিবা ছাৰপ্ৰাইজো আনিম বুলি কৈছে হ'ব আপোনাৰ সৰু পুতেকৰ প্ৰশংসাৰ কিতাপখন এতিয়া নেমেলিলেও হ'ব সেয়া দেখিছ বোপা তাইক মই একো কোৱাই নাই তথাপি কেনেকৈ মোৰ লগত ফেপেৰি পাতি লৈছে যেন মই তাই উমনি লৈ থকা ডিম এটাহে তাই বুকুৰ পৰা কাঢ়ি আনিলো তাই গা পুৰিছে আকৌ সেই তাই মানুহটোৰ কথা ভালকে নাই কোৱা যে সৰু ল'ৰাটোৰ কথা ক'লো যে গা পুৰিছে তাই এতিয়া তোৰ মতাটোৱে যদি মোৰ কথাত মান্তি হৈ বেলেগ বিয়া পাতে তেতিয়া তাকো মৰম কৰিম আজি ৰাতিপুৱা কৈছো তাক সেই বিয়া পাতিব বোলে বেলেগ এজনী
মোৰ কথাও হিলৰ ৰেখা বুজিছ বেলেগক গুৱাৰি কৰি আনিম বুলি ক'লো যেতিয়া আনিমেই মই আচ্ছা তলে তলে মানে এইখন ঘৰৰ পৰা মোক খেদাৰ প্লেনিং চলি আছে ন কি হৈছে তোমাৰ ইয়াত ইমান হুলস্থুল যে তুমি মাৰাক কৈ দিয়া আজিৰ পৰা আমি দুটা বেলেগকে খাম কি কলি ঐ ঘৈণীয়েৰক ক ইমান দিনে পেঞ্চনৰ টকাৰে মই তোক খুৱাই আছো মাৰাক কোৱা লাগিলে মই তোমাক বেলেগৰ ঘৰত হাজিৰা কৰি খুৱাম ঐ তাইক কৈ দে 28 বছৰ মই তোক খুৱাই আছো মাৰাক কোৱা মই তোমাৰ লগত মৰালৈকে থাকিম ঘৈণীয়েৰক ক তই মোৰহে পুতে মাৰাক কোৱা তুমি মোৰহে গিৰিয়ে মই সেইবোৰ নাজানো মুঠতে ই মোৰ লগত থাকিব নহ'ব মোৰ লগত থাকিব ই মোৰ লগত থাকিব মোৰ পুতে খাই মোৰ লগত থাকিব মোৰ মানুহটো হয় মোৰ লগত থাকিব 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 হেই মোৰ লগত থাকিব হেই মোৰ লগত থাকিব নহ'ব মোৰ লগত থাকিব মোৰ লগত থাকিব মোৰ লগত থাকিব বুলি কৈছো নে মোৰ লগত থাকিব মোৰ লগত থাকিব 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 মোৰ লগত থাকিব 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 বুলি কৈছে থাকিব বেছি কথা কবি মোৰ লগত থাকিব মোৰ লগত থাকিব মোৰ লগত থাকিব বুলি কৈছে এই 1.5 ফুটি বুঢ়ীক তই কি বুলি ভাবিছ যুদ্ধ দি হলেও মই নিজৰ ল'ৰাটোক মোৰ ফালে কৰিমে মোৰ মানুহটো মোৰ